নমস্কাৰ দৰ্শকসকল। পানী দেখো ক'ত কি কৰি আছা এতিয়া? নাই একো নাই আগতে টিকটকটো কৰিছিলোঁ এতিয়া আৰু টিকটকটো বেৰ হ'ল এতিয়া আকৌ ভিডিঅ' চিডিঅ' কৰিব পৰা নাই এনেই আছোঁ এনেকৈ কি এনেই আছে তই ইউটিউবত ভিডিঅ' বনাব নকৰা দিয়া হয় নেকি? ইমেইল আছেনে নাই এটা? ইমেইল এটা আছে তই ইমেইল যদি হেৰি কৰ তই ইউটিউব চেনেলটো খুলি দি চব ভিডিঅ' বনাওঁ চব ভিডিঅ' ভাইৰেল হৈ আছে এতিয়া চব ভিডিঅ' বনাওঁ মই এতিয়া নহ'লেও কথা নাই ইউটিউব চেনেল তই ইউটিউবৰ পইচা দি দিব কিবা এটা পাই থাকিবি তই টিকটকৰ নিচিনা ফাল্টু লিখি যা ভাল ভিডিঅ' বনাওঁ নমস্কাৰ দৰ্শকসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল ফকতীয়া টিভিলৈ। আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী বাৰুকৈ প্ৰতিভাশালী নাৰী। তেখেতৰ পৰা আমি জানিব বিচাৰিম তেওঁৰ নামটো। নমস্কাৰ মোৰ নাম শ্ৰী ফিৰাজ কলিতা। সেইটোৱে নেকি? আমি জানিব পাৰোঁ আপুনি হেনো পানীত সুন্দৰ জাপ দিব পাৰে। তো আপুনি যদি বেয়া নাপায় ৰাইজৰ বিপুল দাবীত আপুনি এবাৰ দেখুৱাই দিব নেকি জাপটো? হ'ব আহক তেনেহ'লে। এতিয়া আমাক ফিৰাজ কলিতা জাপ মাৰি দেখাব, আমি তেখেতক অনুৰোধ কৰিম। আপুনি ৰেডিনে? হয়। আপোনালোকে দেখিবলৈ পাব ফিৰাজ কলিতাৰ এটি সুন্দৰ জাপ। আপোনালোকে দেখিবলৈ পাইছে কি সুন্দৰকৈ জাপ দি আছে ফিৰাজ কলিতাই। আপোনালোকে দেখিবলৈ অনুৰোধ কৰিছে কেমেৰামেনক। এই কি ভাবি আছা? তোৰ কেমেৰাটো গ'ল কি কেমেৰা হয় আৰু তোৰ ল'ৰা ৰিপৰ্টাৰটো গ'ল এইটো কোনো নাই দেখোন। আৰু মোৰ মেখেলা গ'ল তই মেখেলা পিন্ধি আছিলি হাফ পেণ্ট পিন্ধি আছিলি কথা গৈছেতো। নাই মই সপোনহে দেখি আছিলোঁ। মইতো ইউটিউব চেনেল খোলা কথাই কৈছিলোঁ। তই সাংবাদিক ঘৰ পালে নেকি? তই মেখেলা পিন্ধিছিলি মই ভাবছোঁ কুকুৰৰ নে বেকা বেকাই কেতিয়াও পোন নহয়। তহঁতে টিকটকৰ মানুহ টিকটক এটা থাকবি টিকটকৰ নিচিনা ফাল্টু কৰি ইউটিউবটো খেদাব লাগিছে গম পাইছা না? এই ইউটিউবত চব ভিডিঅ' বনাব দিছে, ভাল ভাল কণ্টেণ্ট বিচাৰি ভাল ভাল ভিডিঅ' বনাওঁ। এই টিকটকৰ নিচিনা ফাল্টু কৰি ইউটিউবটো খেদাব নালাগে। খোলাব নালাগে ইউটিউবটো। দে হ'ব দে মই নবনাওঁ। মই নালগাই বনাবা। তই ইউটিউব চেনেল খুলিছোঁ, মই চেনেল খুলি আছোঁ, তই ৰ'ষ্ট কৰিম। মই প্ৰথম ভিডিঅ'টো মই ৰ'ষ্ট কৰিম চাই থাক। তই ক'ত যাব আহিছে যা পটকে যা কথা ক'ব আহিছে যা যা তই যা। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰিলে। ধন্যবাদ। জয় অসম।